স্মৃতিবোৰে সঁচাকৈয়ে মানুহক বৰকৈ আমনি কৰে। সৰুতে ভাবিছিলোঁ কেতিয়ানো ডাঙৰ হ'ম। সঁচাকৈ শৈশৱ পাৰ হৈ গ'ল আৰু এতিয়া ভাবোঁ শৈশৱ অৰ্থাৎ ল'ৰালিৰ দিনবোৰ আকৌ ঘূৰাই পোৱা হ'লে। আজিৰ যুগ ইণ্টাৰনেটৰ যুগ। আজিৰ যুগৰ ল'ৰা-ছোৱালীবিলাক বেছিকৈ মোবাইল, কম্পিউটাৰ, লেপটপ আদিতে ব্যস্ত। কিন্তু আমি এটা কথা বুজি নাপাওঁ যে আমি আমাৰ শৈশৱত আচলতে কি হেৰুৱাইছো। এইবোৰত কেৱল নৱপ্ৰজন্মক দোষ দিলেই নহ'ব, এইবোৰলৈ ঠেলি দিয়া অভিভাৱকসকলেই জগৰীয়া। কিয়নো যেতিয়া ল'ৰা-ছোৱালীবিলাকে মোবাইল নাপায় কান্দে, তেতিয়া অভিভাৱকে মোবাইল দি দিয়ে, যাৰ বাবে শিশুটোৱে জনা হৈ যায় যে কান্দিলেই বস্তু পায়। কিন্তু প্ৰতিজন অভিভাৱকে এটা কথা মনত ৰখাটো ভাল যে খন্তেক সময়ৰ শিশুটোৰ কান্দোনৰ বাবে প্ৰতিটো বস্তু দি যাতে এজন অভিভাৱকে ভৱিষ্যতে কান্দিবলগীয়া নহয়, সেইটোহে ডাঙৰ কথা। এতিয়া যিমানে ডাঙৰ হৈ আহিছোঁ, সিমানে বুজা হৈ আহিছোঁ যে শৈশৱত বন্ধু-বান্ধৱীৰ লগত খেলি পোৱা অভিজ্ঞতাবোৰ এটা মোবাইল ফোনে কেতিয়াও দিব নোৱাৰে। সেয়েহে শৈশৱ থাকোঁতেই সেই অভিজ্ঞতাবোৰ ল'ব লাগে।